ভোটৰ সময়ত আইখন মিঠাতেল ঢালিব মানুহৰ পকৰে পকৰে হেমন্ত বিশ্ব শৰ্মা দিছপুৰৰ পৰা আউট হাগ্ৰামা মহিলাৰ ইন হয় না নহয় এইবাৰ হেমন্ত জিৰ' হাগ্ৰামা হিৰ' বুঢ়াকালত বোলে কেলে ভাইৰেল ভিডিঅ' কৰিবলৈ আহিছ লাইক কৰে আকৌ হেল্ল' এই বুঢ়া মানুহৰ ডেকা মানুহ BTC পৰাও হাঠাও বিজেপি অসম নহয় BTC দিছপুৰ হওক ক'ত হওক মুঠতে আসামৰ পৰা পুৰা গেট আউট কৰিব লাগে আমাক এনেকুৱা চৰকাৰ নালাগে আজি বিজেপিয়ে ধৰ্মৰ নামত বিভাজন মই ভাইৰেলেই নকৰোঁ আৰু কোনো সাংবাদিক আহিব নোৱাৰিব মোৰ গুৰিলে আহিলে কি কৰিব আহিলে বোলে নকৰোঁ যোৱা মোতকৈ বহুত ভাইৰেল আছে কেলা 50 টকা 100 টকা দি দিব মন ভুলি যাব আপোনাৰ নৌ ভাইৰেল কৰি নিব হা ভিডিঅ' কৰি নিব নি পেলাই সিহঁতে ধন ঘটিব বুদ্ধি কৰি আহিব মোৰ গুৰিলে मा गोजोन माथो एक्सट्रिमिस्ट गोनां गोनां दालागासिनो मा गोजोननाय फैदों रन्जन दैमारिखौथ' आं पावाराव फैब्ला आं बख'नो हायो এই ধেমালি কৰিব মোৰ লগত ধেমালি নাখাতে আৰু মই নাই মানে মই বৰ ভাইৰেল নহয় বুঢ়া বয়সত কি ভিডিঅ' বনাইছে বোলে কোনে কৈছে জানো এইটো কোন কালা তোমালোকেহে জানিবা কোন বুলি কৈছোঁ তেখেতে 10 কোটি টকা ৰাইজক নিদিলে কেলে 10 কোটি টকা কি ধেমালি নেকি মই পুলিচ লাগি মই জব্দ কৰিব পাৰে মই বিশ্বাস কৰি পেলাই কৈছিল বিজেপিৰ লগত 2016 কিন্তু নাই একদম বিয়া ভিতৰত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া BTC মুৰব্বী হাগ্ৰামা মহিলাই ডাঙৰীয়া আপচুৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে NDAP ধীৰেন বড়ো ডাঙৰীয়া গোবিন্দ বসুমতী ডাঙৰীয়া আৰু চাৰাওগা লগতে ৰঞ্জন দৈমাৰী আৰু ইয়াত উপস্থিত থকা আমাৰ চৰকাৰৰ মন্ত্ৰী চন্দন বৰ্মা আৰু সাংসদ বিশ্বজিৎ দৈমাৰী উপস্থিত আমাৰ বড়ো সংগঠনৰ পৰম শ্ৰদ্ধাৰ বিশিষ্ট নেতৃস্থানীয় ব্যক্তিসকল আৰু উপস্থিত ৰাইজ আৰু সাংবাদিক বন্ধুসকল আজি দিনটো অসমৰ ৰাইজৰ বাবে এটা ঐতিহাসিক দিন অসমৰ ৰাইজে শান্তি বিচাৰে আৰু শান্তিৰ আজি স্থায়ীভাৱে গঢ় দিয়াৰ নিমিত্তে আজি বড়ো সম্প্ৰদায়ৰ লোকসকলে আমাৰ প্ৰতিটো সংগঠনে আজি যি ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিলে ইয়াৰ দ্বাৰা আগন্তুক দিনত অসমে উন্নয়নৰ দিশত যে দৃঢ়তাৰে আগবাঢ়ি যাব পাৰিব এই কথা নিশ্চিত দীৰ্ঘদিনীয়া বড়ো সমস্যা স্থায়ী সমাধানৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বিশেষ উদ্যোগত আজি এখন ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰা হ'ল যিখন চুক্তিত অসম চৰকাৰ আৰু BTC আৰু আমি সকলোৱে আন্দোলনকাৰীৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰিলোঁ আৰু এই চুক্তিৰ প্ৰধান লক্ষ্য বড়ো সম্প্ৰদায়ে সৰ্বাংগীন উন্নয়নৰ আৰু তেখেতসকলৰ স্বাভিমান অস্তিত্ব মাটি ভিত্তিক কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ উপৰিও অৰ্থনৈতিক ৰাজনৈতিক সামাজিক সাংস্কৃতিক সকলো দিশতে উন্নয়ন বিশেষভাৱে গঢ়ি তোলাৰ নিমিত্তে এই চুক্তি স্বাক্ষৰ কৰা হৈছে আৰু এই চুক্তি বিশেষকৈ ৰূপায়ণৰ ক্ষেত্ৰত আমাৰ সকলো অসমৰ বুকুত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ এই বিষয়ত আমি সকলোৱে আগন্তুক দিনত অগ্ৰসৰ হ'ম অৰ্থাৎ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি নীতিৰ দ্বাৰা আজি ভাৰতবৰ্ষক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে তেখেতে দৃঢ়তাৰে চৰকাৰ পৰিচালনা কৰিছে এই সাৰ্বজনীন নীতি হৈছে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস ঠিক তেনেধৰণে আগন্তুক দিনত এই চুক্তিখনকো তেনেধৰণে আমি সকলোৱে মিলি আগুৱাই নিম ইয়াক কাৰ্যকৰী ৰূপ দিম যাতে দীৰ্ঘদিনীয়া বড়ো সমস্যাৰ স্থায়ী সমাধান হ'ব আৰু লগতে বড়ো ৰাইজেও যিখিনি তেখেতসকলৰ মনৰ আশা আকাংক্ষা জীৱনৰ সপোন সেইবিলাক যাতে দিঠকত পৰিণত কৰাৰ বাবে সফলতা অৰ্জন কৰিব পাৰে গতিকে এই কথাখিনি মনত ৰাখিয়ে গোটেই কামখিনি আমি ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ BTC আৰু আন্দোলনকাৰী আমাৰ সংগঠনৰ সৈতে এই গোটেই ব্যৱস্থাটোত আমি আগবাঢ়িছোঁ আমি অসমৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱে যে অসমৰ ভৌগোলিক পৰিসীমা অটুট ৰাখি এই চুক্তিখন বিশেষভাৱে ৰূপায়ণ কৰা হ'ব আৰু এই চুক্তিৰ ৰূপায়ণ ব্যৱস্থাত বৰ্তমান যিবিলাক দফা তাত সন্নিৱিষ্ট হৈছে এই দফাবিলাক কাৰ্যকৰী ৰূপ দিয়াৰ বাবে আমি সকলোৱে মিলি কাম কৰিম এই কথা নিশ্চিত গতিকে অসমৰ বুকুত বসবাস কৰা কোনো জনগোষ্ঠীয়ে এইখন চুক্তিক লৈ শংকিত আৰু চিন্তিত হ'ব নালাগে এই চুক্তিখনে সকলোকে মৰ্যাদা দিব
আৰু এই চুক্তিখন কাৰ্যকাৰী ৰূপ দিওঁতে বড়ো সম্প্ৰদায়ৰ ৰাইজে বিশ্বাস কৰে যে সকলোকে আস্থা আৰু বিশ্বাসত লৈ এই কামত আমি অগ্ৰসৰ হ'ব লাগে গতিকে মই বিশ্বাস ৰাখিছোঁ যে অসমৰ ৰাইজে এই গোটেই বিষয়টোত আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব আৰু কাৰণ এই চুক্তিত গুৰুত্বপূৰ্ণ কথা এইটোৱে যে অসমৰ ৰাইজে অতদিনে এইখন ৰাজ্যক সন্ত্ৰাসবাদমুক্ত ৰাজ্য হিচাপে গঢ় দিয়াৰ যিটো লক্ষ্যৰে সকলোৱে মিলি শান্তি ব্যৱস্থা অটুট ৰখাৰ বাবে প্ৰয়াস কৰি আহিছিল আৰু এই গোটেই বিষয়টোত এই চুক্তিখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু উঠি অহা প্ৰজন্মক এটা শান্তিৰ পথেৰে দৃঢ়তাৰে উন্নয়নৰ বাবে অগ্ৰসৰ হোৱাৰ নিমিত্তে ই উৎসাহিত কৰিব গতিকে মই আজি বিশেষভাৱে আপছু আৰু NDFBৰ সকলো গোটৰ মই নেতৃস্থানীয় ব্যক্তিসকলক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলে এই বিষয়টোত বহু আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে আৰু আমাৰ অসম চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী নেডাৰ চেয়াৰমেন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আৰু আগ্ৰামৰ মহিলা ডাঙৰীয়াও গোটেই বিষয়টোৰ ক্ষেত্ৰত দৃঢ়তাৰে উদ্যোগ লোৱাৰ বাবে এই গোটেই কামখিনি সম্ভৱ হৈছে আমি সকলোৱে মিলি এই কামত অগ্ৰসৰ হৈছোঁ আৰু আগন্তুক দিনত অসম চৰকাৰৰ তৰফৰ পৰা এই চুক্তি যাতে আখৰে আখৰে পালন কৰা হয় ইয়াৰ প্ৰতি দায়বদ্ধতাৰে দায়িত্ব সহকাৰে আমি কাম কৰি যাম